হেল্ল' বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ। আজি যিহেতু কালি গুৱাহাটীত আহিলোঁ আৰু গুৱাহাটীত অহা মানে ফুৰিবলৈ যাবই লাগিব। চ' আজিও ফুৰিবলৈ যাব ওলালোঁ। ক'ত যাম, কি কৰিম, প্লেনিং একো নাই। যাই থাকোঁতে বাটতে প্লেনিং কৰিম আৰু যাম। ইফালে আমাৰ চুনুমা আছে, ভিডিঅ' কৰা দেখি ওলাই আহিছে। তোমাক এৰি থৈ ফুৰিব যাম এতিয়া। কিবা ক'বা? কিবা ক'বা? কোৱা কিবা নোকোৱা? ঠিক আছে, ব'লক ক'লৈ যাওঁ, কি কৰোঁ আপোনালোকক অকণমান দেখুৱাবলৈ চেষ্টা কৰোঁ। চ' ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। লাজ কৰিছে। উঠালো তুমি হেৰি কৰি ল'বা, মিলাই ল'বা আৰু নেকি? কিমান মিনিট কৰিব লাগে, কিমান সময় লাগে? আমি এতিয়া বাছত উঠি লৈছোঁ আৰু যাম, ফাৰ্ষ্ট টাইম যাম প্লেনেটৰিয়াম যাম ন? মই একো নাজানো, তাই লৈ যাব গুৱাহাটী দেখুৱাবা আৰু পূৰা। আজি ক'ত যাম আমি? গাড়ী য'লৈকে যায় তলৈকে যাম, গৈ নামি দিম আৰু জালুকবাৰী যদি পাম ঘৰে পাম। তাৰপিছত ডাইৰেক্ট বৰদলগুৰিতে দেওমৰ নহয়, মই ঘৰতে গুচি যাব পাৰিম। এতিয়া প্লেনেটৰিয়ামে যাম বাৰু, তাৰপিছত চাওঁ। এবাৰ বেলি ভিউটো চাব ইচ্ছা আছে। ফাইনেলি গুৱাহাটী তাৰকা গৃহ পালোঁ আৰু এতিয়া প্ৰৱেশ কৰিম। প্লেনেটৰিয়ামত আহিলোঁ আৰু এতিয়া আমি টিকেট ল'বৰ কাৰণে ৰখি আছোঁ। মানে 2টা বজাৰ পৰা অসমীয়া আছে, চ' অসমীয়া চাম, ইংলিছটো এনেও বুজি নাপাওঁৱে। 2টাৰ বাবে 2টা টিকেট পালোঁ, এতিয়া ভিতৰতে ওলালোঁ বাৰু প্লেনেটৰিয়ামৰ পৰা। এবাৰ ভিউটো দেখাইছোঁ আৰু এনেকৈ। ভিতৰতো ভিডিঅ' কৰিব পাৰ্মিশ্যন নিদিয়ে, চ' ভাল লাগিছে। কিন্তু বিশেষকৈ পঢ়ি থকা ল'ৰা ছোৱালীখিনিৰ কাৰণে খুব ইম্পৰ্টেণ্ট। মানে তাৰকাৰ যিখন আমাৰ সৌৰজগতৰ যিখিনি ঘটনা পৰিঘটনা সুন্দৰকৈ উপস্থাপন কৰে। আৰু মোৰ ফাৰ্ষ্ট টাইম, মই এইখিনি বয়সলৈ আহিও পোৱা নাই এতিয়ালৈকে। গতিকে সৰু ল'ৰা ছোৱালীবিলাকৰ কাৰণে খুব ইম্পৰ্টেণ্ট হয় ইয়াত অহাটো। আহিব আপোনালোকে। ব'লক এতিয়া বেলেগলৈ যাওঁ। सेल्फी टाइप কৰি কৰা। ইফালে খোৱাত ব্যস্ত, খোৱাত আগৰ লাগিছে বহুত। পাহাৰত উঠাৰ অভ্যাস নাই যে, এতিয়া উঠিব লগা হৈছে অলপ।
লাগিছে একদম কাম লাগিছে কিন্তু পৰিৱেশটো মানে ইমানেই ধুনীয়া ইয়াতে বহুত ধুনীয়া লাগিছে গুৱাহাটীত ইমান ধুনীয়া জেগা আছে ইমান দিনে মানে টিভিত চাই আছিলোঁ এনেকৈ চাই আছিলোঁ কিন্তু ইয়ালৈ আহি পোৱা নাই আৰু আজি ফাৰ্ষ্ট আহিছোঁ প্লেনেটৰিয়াম ফাৰ্ষ্ট আৰু বেলি হিলটো ফাৰ্ষ্ট বহুত ভাল লাগিছে একদম ছাতিটো আছে ইয়াত চবতকৈ ইণ্টাৰেষ্টিং কথা ইয়াত ফটো উঠি থাকোঁতে বৰষুণ আহিল গোটেই আৰু ধুমুহা বতাহ আহিছে এতিয়া মানে অৱস্থা বেয়া হৈছে গোটেই তিতিলোঁ বৰষুণত তিতি আহি আছোঁ এতিয়া তিতি অৱস্থা নাই অৱস্থা বেয়া হৈ গ'ল গোটেই অৱস্থা ইমান ধুনীয়াকৈ ঘৰৰ পৰা ওলাই আহিলোঁ তাৰপিছত বৰষুণে চেচ কৰি দিলে চব হ'লেও আশা নেৰো নেক্সট প্লেনিং ফুৰি একদম ভাগৰ লাগি গ'ল আৰু চিকেন ফ্ৰাইড ৰাইচ খাবলৈ বহিছোঁ কটনৰ ফ্ৰণ্টত খাই গ'ল ঘৰত গৈ থাকিম আৰু অৱস্থা বেয়া হৈছে বৰষুণ তিতি একদম আৰু এইখন অনুৰাধা বজাৰ হয়নে দেখাই দিয়া Ay, portal mola bena dikkat diyor öyle bir. Wash portal kunduli vendi kilo 20. Wash portal kunduli vendi kilo 20. ইমান ধুনীয়া কাপোৰ আৰু মানে চেণ্ডেলৰ দোকান আছে ইয়াত কি হ'ব পইচা নাই যা আগত যা হ'ব চাই দিয়া